गसर ऊपर गुटी থাকে गुटीर ऊपर गस হয় गुम्मा बोलता है हम लोग। अब तुम लोग क्या बोलते हैं? क्या 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 चीज़ दिया गुम्मा 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 वो कैसा रहता है गुम्मा गुम्मा का गाछ मिलेगा तो मैं बता दूंगा। नमस्कार बंधुসকল मैं अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম বেলেগ মানে সবজি খেতিৰ বিষয়ে দেখুৱাম আৰু কিছুমান মাকৈ লগোৱা আছে, কিছুমান এনেকুৱা বহুত বস্তু দেখুৱাই আছে। তো এইবিলাক মই আজি দেখুৱাই আছোঁ আৰু এটা সাঁথৰো কৈ আছোঁ। ঠিক আছে, বাই বাই। আমাৰ সবজি খেতি বুলিকে কওঁ আৰু ইয়াতে কি ধুনীয়া সুন্দৰ সবজি খেতি। এইটো আমাৰ চাচা কি খবৰ? ভাল ভাল ভালে আছে? তুমি ভালো আছো তো? একদম বঢ়িয়া চাচা, বঢ়িয়া। একদম বাকী ধুনীয়া। মোনাটো লৈ ক'ত গৈ আছে? একদম ধুনীয়া লাগে তুমি এতিয়া ধুনীয়া লাগে ন? তো এয়া আমাৰ সবজি খেতি। চাচা ইয়াতে কাম কৰিব ন? চাচা আৰু এইটো হৈছে মাকৈ খেতি। এইটো এটা মাকৈ খেতি আৰু প্লাছ ইপানে এটা মাকৈ খেতি আছে। এইটো হৈছে মাকৈ খেতি। শ্বিলঙীয়া মিৰ্চাই। কোনটো শ্বিলঙীয়া মিৰ্চা? এইটো শ্বিলঙীয়া মিৰ্চা। কোনটো চাওঁ? শ্বিলঙীয়া মিৰ্চা, বা কি ধুনীয়া সুন্দৰ ইয়াত শ্বিলঙীয়া মিৰ্চা মানে জলকীয়া হয়। এইটো শ্বিলঙীয়া জলকীয়া হয়। আৰু এইফালে আপোনাৰ দেখিবলৈ পোৱা মতে ইয়াত পদুনা লগাইছে। কি ধুনীয়া পদুনা লাগিব এতিয়া লাগিয়ে আছে আৰু তাৰপিছত পাত ওলাইছে। ইয়াত জোপা কৰি ইয়াত ছাইডত আছিলে, ইয়াত লগোৱা হৈছে। আৰু এইটো ব্ৰকলি ইয়াতে ৰাখি থৈ দিছে। কি ধুনীয়া ব্ৰকলি। কোনটো পদিনা খেত? এইটো পদিনা হ'ল, এই হ'ল বিলাহী হ'ল। এইটো বিলাহী। এইটো বিলাহী খেতি আৰু পদুনা হৈছে এইটো। এইটো শ্বিলঙীয়া মিৰ্চা নেকি? কোনটো? এইটো এইটো শ্বিলঙীয়া মিৰ্চাই হয়। এইটো আৰু দেশীয় মিৰ্চাই হয়। দেশী মিৰ্চা হয়। আৰু আমাৰ কি কয় কি চক্কৰ কোনটো? চক্কৰকন্দ কোনটো? এইটো মানে এইটো ভাল পাওঁ। এইটো ভাল পায় মানে এইটো আপুনি বিহাৰৰ পৰা হয় ন? বিহাৰৰ পৰা এনে আমি মিঠা আলু বুলিকে কওঁ। এই আলুটো কি কয়? আমি আলু কওঁ, মই কওঁ মিঠা আলু। এনে বিহাৰৰ আৰু বেলেগ ভাষাত নাই আৰু নাই। আৰু বাকী এয়া হৈছে কি ধুনীয়া। আমি বিনোদৰ ওচৰত যাওঁ। বিনোদ দা, এই কি কৰি আছে আপুনি? ভেন্দি লগাই আছো। ভেন্দি লগাই আছে? ব্ৰকলিৰ মাজে ভেন্দি। টাইম হৈ গ'ল তো, উঠা টাইম হৈ গ'ল। খেত খালী হৈ যাব। আগতে মই গুটি ডালি দিছোঁ। আগতে গুটি ডালি দিছে। গাজে তাৰ পিছতে তাৰ আগতে এইটো উঠি যাব। হয় নেকি? দিমাগ নহ'লে এইটো দিমাগৰ খেল হয়নে? তো 10 লোক দিমাগৰ খেল, এইবিলাক দিমাগৰ খেল বুলি কেলে ক'ব পাৰি। কাৰণ কি ধুনীয়াকৈ ব্ৰকলি লগাইছে। ব্ৰকলি ছিঙিবলৈ মানে হৈয়ে গ'ল। এইটো উঠাবই আৰু মানে এতিয়া অলপ সময় আছে। তেতিয়া আৰু লগালগ আৰু ভেন্দি ছিটাই দিলে মানে এতিয়া ব্ৰকলিটো উঠি যোৱাৰ পিছত ভেন্দি হৈ যাব। এনেকুৱা দিমাগৰ আৰু এইপিনে চাচাই কি ধুনীয়াকৈ বহিকে আৰু ইয়াতে ঘাঁহ উঘালি থাকে আৰু। চাচা ঘাঁহ উঘালি আছে নেকি ইয়াতে? কি ধুনীয়া সুন্দৰ। ধুনীয়া লাগিব ন? আৰু এইপিনে এইটো গাজৰ হয় না? এইটো পিঁয়াজ পাতি হ'ল। লহৰি। কোনটো? এইটো ৰচুন হয় নেকি? অসমীয়া নহৰু बोलता है चाचा। নহৰু नहीं बोलता है, নহৰু बोलता है, रसून बोलता है कोई। তাৰপিছত কোনোবাই ৰঘুন বুলিও কয়। এইটো ৰচুন। আৰু এইপিনে হৈছে পিঁয়াজ পাতি আৰু পিঁয়াজ পাতিৰ পাতবিলাক অকণমান মোটা হয় আৰু কি আছিলে ৰহুনৰ অলপ পাতলা হয় ন? এইটো কি কৰি আছে বিনোদ দাই? এইটো গুটি পৰি গৈছে, মই উঠাই আছোঁ। এইটো গুটি পৰি আছে, আপুনি উঠাই আছে? এইটো মানে বস্তুটো কি হয়? এইটো কিহৰ বীজ হয়? এইটো কি কয় ক্ষীৰাৰ বীজ হয়। আৰু এইপিনে কি মটৰ নেকি এইটো? মটৰ থৈ দিছে ন? তাৰপিছত ইয়াত বুট লগাইছে নেকি বিনোদ দা? ইয়াত বুট লগাইছে? বুটৰ খেতি। মাজে খুতুৰা শাকো ওলাই গৈছে, খাব পৰা যাব ন? কি ধুনীয়া সুন্দৰ। আৰু এইটো কি টেঙা বুলি কয়?
এইটো সানফ্লাৱাৰ অঁ ছানফ্লাৱাৰ পাতবিলাক এনেকুৱা ইমান সৰু সৰু হয় ন অঁ অঁ এইটো কি আছিলে আপোনাৰ এইটো কি বুলি কয় ইয়াক আনাৰস ন আনাৰসটো কি এইটো কি আছিলে হেৰি কাটি আনাৰসটো খাইকে তাৰ মাথাটো লগাই দিছে নেকি এনেকৈ লাগে অঁ এনেকুৱা হয় আনাৰসৰ এনেকুৱা মানে এই মাথাটো কাটিকে আনাৰসটো খাইকে মাথাটো লগাই দিয়ে আৰু অঁ তো দোষ লোক চাব পাৰিছে দেখিলি কেনেকুৱা কি আনাৰসটো খাই ল'লে মাথাটোও কাম দিয়ে মাথাটো যেতিয়া মানুহবিলাকে মাথাটো সেই আনাৰসটো খাইকে হা মাজে মাজে আনাৰস খাব লাগে মাজে মাজে আনাৰস খাব লাগে অঁ তো মানে আনাৰসটো খাইকে যিটো ওপৰৰ মাথাটো আছে মাথাটো মানে অলপ পাত নিচিনা আছে যে সেইটো কাটিকে আৰু বেলেগ জেগাত ধুই দিলে আকৌ আনাৰস হৈ যাব দেখিলি যেনেকুৱা এটা কয় নহয় যে গছৰ ওপৰত গুটিৰ ওপৰত গছ কি বস্তু কি কচোন আপোনালোকে কচোন কমেণ্ট কৰি জনাব কি বস্তু আপোনালোকে জানে কি বস্তু এতিয়া মই যিটো দেখুৱাই দিলোঁ কমেণ্ট কৰি জনাব হ'লে এইটোতো বাৰু এতিয়া গম পাবই মই ক'লোঁ যেতিয়া আৰু না বিনোদ দা কৈয়ে দিলোঁ আৰু মই অঁ বিনোদ দাই হয়নে নহয় গছৰ ওপৰত চাচাই কচোন গছৰ ওপৰত গুটিৰ ওপৰত গছ কি হয় হা চাচা কি কলি গছৰ ওপৰত গুটি হয় আৰু গুটিৰ ওপৰত গছ হয় ক'ব নাপাৰো ভাই এইটো গাছটোৰ ওপৰত নি এইটো বিলাই হ'ল চাচাই ক'ব পৰা নাই যে গছৰ ওপৰত গুটিৰ ওপৰত গছ বিনোদ দাই এতিয়া ক'ব বিনোদে পাক্কা ক'ব অলপ দিমাগ আছে না বিনোদৰ খাতৰা দিমাগ আছে এতিয়া কচোন গছৰ ওপৰত গুটিৰ ওপৰত আৰু গছ কি বস্তু হয় মই নাজানো ৰে হা হা গাছটোৰ ওপৰত নে এইটো আমটো হ'ল অঁ এইটো আমটো অঁ তলত পৰা ওপৰত গৈছি অঁ এইটো আম হ'ল আৰু গুটিৰ ওপৰত আৰু গছ হ'ব গুটিৰ ওপৰত গাছ অঁ আৰে দোষ লোক এতিয়াও ক'ব পৰা নাই বৰ্তমান কি হ'ব গছৰ ওপৰত গুটিৰ ওপৰত গছ কি হ'ব হা তুমি কোৱা মই কৈ দিম মই কৈ দিম গম পাম যে গছৰ ওপৰত গুটিৰ ওপৰত গছ কি হ'ব গছৰ ওপৰত গুটি থাকে গুটিৰ ওপৰত গছ হয় गुम्मा बोलता है हम लोग अब तुम लोग क्या बोलते हैं क्या चीज़ दिया गुम्मा वो कैसा रहता है गुम्मा का गाछ मिलेगा तो मैं बता दूंगा हाँ मैं देखता हूँ इधर है क्या ठीक है अभी विनोद ने दिखाएगा गुम्मा क्या चीज़ है ये इतना इजी है गছৰ ওপৰত গুটিৰ ওপৰত গছ তো চাই থাকক এতিয়া লৈ যাব মোক দেখুৱাবলৈ কোনফালে আছে গছৰ ওপৰত গুটিৰ ওপৰত গছ কোনে ক'ব পাৰিব কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে যে গছৰ ওপৰত গুটিৰ ওপৰত গছ বা কিমান জংঘলত লৈ আনিলেও মোক नहीं হা নাই নেকি ইয়াতে নাই বেলেগ জেগাত চাব লাগিব বেলেগ জেগা চাব লাগিব ন অঁ তো মই দেখুৱাই দিম নেকি গছৰ ওপৰত গুটিৰ ওপৰত গছ কি বস্তু ইয়াতে আছে মই এতিয়া দেখুৱাই গৈ আছোঁ যে গছৰ ওপৰত গুটিৰ ওপৰত গছ এটাই মানে ইয়াত আছে মই দেখুৱাই দিম ফাইনেলি দোস্তক গছৰ ওপৰত গুটিৰ ওপৰত গছটো ক'ব পৰা নাই এতিয়ালৈকে কোনো আমাৰ ইয়াত আছিলে বিনোদ দা আছিলে আৰু এইপিনে আমাৰ চাচা আছিলে কোৱা নাই মই আজি দেখুৱাই দি আছোঁ গছৰ ওপৰত গুটিৰ ওপৰত গছ কি বস্তু ঠিক আছে মই তাৰ পৰা এই জাষ্ট কৈয়ে আহিলোঁ কিন্তু গম পোৱা নাছিলে এতিয়া মই কৈ দি আছোঁ এইটো হৈছে গছৰ ওপৰত গুটিৰ ওপৰত গছ আনাৰস এতিয়া গছ এডাল গুজিব ইয়াত প্ৰথম গছটো হৈকে তাৰ ওপৰত গুটি তাৰ ওপৰত আকৌ গছ গজে সেই গছটো কাটিকে উঠাই দিলেও আকৌ গছেই হৈ যাব এইটোৱে হৈছে আনাৰস গছৰ এতিয়া গম পালে চাচা এতিয়া গম পালে না আনাৰস হয় গছৰ ওপৰত গুটিৰ ওপৰত গছ কি হয় বুলিকে ক'লে কি কবি আনাৰস এতিয়া আনাৰসটো এনেকুৱা হয়নে নহয় তাৰপিছত তাৰ ওপৰত গুটি থাকে হয়নে নহয় মই ভাবিলোঁ অঁ আনাৰসটো হ'ব লাগে এতিয়া আনাৰসৰ ভিডিঅ' বনাই আছিলোঁ ঠিক আছে তেনেহ'লে
তো বন্ধুসকল এতিয়া মানে কি হ'ল যে গছৰ ওপৰত গুটিৰ ওপৰত গছটো ক'লে বাৰু এতিয়া মোক কৈ দিলোঁ। তো এতিয়া ফাইনেলি দোস্ত ব্লগটো ইমানতে সামৰিলোঁ আৰু বেলেগ এটা আহিম আৰু বেলেগবাৰ আহিম আৰু বেলেগ কি আছে আৰু কালি আহিম। তো কেনেকুৱা লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু গছৰ ওপৰত গুটিৰ ওপৰত গছ আপোনালোকেও কমেণ্ট কৰিব কি বস্তু হয়। ঠিক আছে মইতো ক'লোঁ ভিডিঅ'টো নোচোৱাৰ আগতে ভাবি স্কিপ কৰি দিবি ভিডিঅ'টো কৈ দিয়া আছে মানে যে গছৰ ওপৰত গুটিৰ ওপৰত গছটো মই কৈ দিলোঁ বাৰু কিন্তু কমেণ্টটো মানে জনাই দিব মানে ভিডিঅ'টো স্কিপ কৰি চাই ল'ব তাৰপিছত কৈ দিব আৰু ঠিক আছে বাই বাই ইমানতে সমাপ্ত বাই।